হেল্ল' এভৰিৱান, সপ্নাছ কিচেন এণ্ড ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু সকলোৱে কাপোৰযোৰৰ সম্পূৰ্ণ ভিডিঅ'টো বিচাৰি আছিলে, তেনেহ'লে আজি লৈ আহিছোঁ কাপোৰযোৰৰ সম্পূৰ্ণ ভিডিঅ'টো। তেনেহ'লে বলকচোন অলপো পলম নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। কাপোৰযোৰ বনাবলৈ প্ৰথমতে মই এনেদৰে উকা কটন কাপোৰ ছেট এটা লৈ লৈছোঁ হোৱাইট কালাৰত। এইযোৰ উকা কটনত হয় আৰু মই ডিজাইন লৈছোঁ এইটো মই ডিজাইনটো এনেকৈ হোৱাইট পেপাৰত আঁকি লৈছিলোঁ। আৰু এতিয়া এই ডিজাইনটো মই কাপোৰখনত আঁকি ল'ম। যিহেতু কাপোৰখন কটনৰ আৰু হোৱাইট কালাৰ, গতিকে মই এনেকৈ ডিজাইনটো তলত লৈ পিনেই আঁকি গৈছোঁ। ইয়াতে ট্ৰেচিং পেপাৰৰ কোনো প্ৰয়োজন হোৱা নাই, কাৰ্বনৰ। এনেদৰে মই কাপোৰখনত গোটেই আঁকি ল'লোঁ। এইখন মেখেলাখনৰ তলৰ ফালে মই এনেদৰে আঁকি ল'লোঁ। ফুলকেইপাহ মই এনেদৰে আঁকি লৈছোঁ আৰু এতিয়া লৈছোঁ এই তিনিটা কালাৰৰ ফুল, ৰাণী পিংক, য়েল্ল' আৰু স্কাই ব্লু। আৰু মই গ্লু লৈছোঁ, এইটো 7,000 আৰু এয়া ষ্টন লৈছোঁ। এতিয়া আমি কাপোৰযোৰ কৰিবলৈ আৰম্ভ কৰিম। এইখন হৈছে মোৰ মেখেলাখনত প্ৰথমে মই এনেদৰে তলত ৰাণী পিংক কালাৰৰ পাঁচপাহ এনেদৰে গ্লুৰ সহায়ত লগাই লৈছোঁ। আৰু ছাইডৰ ফালে এপাহ স্কাই ব্লু আৰু এপাহ য়েল্ল' কালাৰ এনেদৰে লগাই লৈছোঁ। বহুতে সুধি থাকে গ্লুৰে লগালে ধুলে কাপোৰযোৰৰ পৰা এঠাটো এৰি যাব নেকি? যদি আপোনালোকে এঠাটো বেছিকৈ লগায় তেতিয়াহ'লে নাযায়। অকণমান লগাই থৈ দিলেতো এৰাৰটো সম্ভৱ থাকিবই। এনেদৰে মই লগাই ল'লোঁ। আৰু এতিয়া এইখিনি ভালদৰে শুকাবলৈ দিছোঁ। এয়া চাওক, মই মেখেলাখনত এনেদৰে গোটেইখিনি ফুলকেইপাহ লগাই ল'লোঁ। আৰু এতিয়া মই পাতকেইপাহ কৰিবৰ বাবে কালাৰ লৈছোঁ এইটো গ্ৰীণ কালাৰ, য়েল্ল' কালাৰ, এই দুটা কালাৰ লৈছোঁ। আৰু বাৰ্ছ লৈছোঁ এডাল 00 চাইজৰ। এতিয়া মই গ্ৰীণ কালাৰটো এনেদৰে কৰি যাম ওপৰে ওপৰে। চাওক, ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় আপোনালোকে ধৰিব পাৰিব মই কেনেদৰে কৰি গৈছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, তেতিয়াহে কেনেকৈ মই গোটেইখিনি কৰিছোঁ বুজিবলৈ সুবিধা হ'ব। আৰু মোৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আপোনালোকৰ একো একোটা কমেণ্টে আমাক একো একোটা ভিডিঅ' বনাবলৈ সাহস দিয়ে, গতিকে এনেদৰেই আপোনালোকে মৰম চেনেহবোৰ দি যাব। চাওক, মই প্ৰথমে এনেদৰে গ্ৰীণ কালাৰটো কৰি লৈছোঁ। তাৰপিছত মই য়েল্ল' কালাৰটো ইউজ কৰিম। এয়া চাওক, মোক পাতকেইপাহ গোটেইখিনি মোৰ গ্ৰীণ কালাৰ কৰা হৈ গ'ল। আৰু এতিয়া মই এইটো য়েল্ল' কালাৰ লৈছোঁ। এতিয়া মই পাতকেইপাহৰ ওপৰত অকণমানকৈ য়েল্ল' কালাৰটো শ্বেডিং কৰি গৈছোঁ। চাওক, সম্পূৰ্ণ ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে ফ'ল' কৰিব। এনেদৰে য়েল্ল' কালাৰটো ওপৰে ওপৰে পাতকেইপাহত শ্বেডিং কৰি গৈছোঁ। যিহেতু অকল গ্ৰীণত পাতকেইপাহ থাকিলে ইমান এটা ভাল নালাগে, সেইবাবে মই অকণমান য়েল্ল' দি পিনে অলপ ৰিয়েল লুকটো আনিবলৈ চেষ্টা কৰিছোঁ। চাওক, সম্পূৰ্ণকৈ মই এনেদৰে গোটেই কেইপাহতে য়েল্ল' অকণমান শ্বেডিং কৰি ল'লোঁ। আৰু এই সৰু ৰাউণ্ড দুটাত মই কেনেদৰে কি ইউজ কৰিছোঁ আপোনালোকক এতিয়া দেখুৱাম। আপোনালোকে চাই যাব। এই যে ফুলকেইপাহ অৰেঞ্জ কালাৰ আৰু এই পাৰ্পল কালাৰ, এই দুটা কালাৰ লৈছোঁ মই। ইয়াৰ পৰা মই এপাহ ফুলৰ পৰা এনেকৈ এটা পাহ মই এনেকৈ কাটি লৈছোঁ। কাটি লৈ মই গ্লুৰ সহায়ত এনেদৰে চাওক, মই এইখিনি এনেদৰে কাটি ল'লোঁ। আৰু এতিয়া মই গ্লুৰ সহায়ত ছেম প্ৰচেছত ডাঙৰ ফুলকেইপাহ লগোৱাৰ দৰে এনেদৰে লগাই যাম। আপোনালোকে এনেদৰে এপাহ ফুলৰ পৰা এইখিনি কাটি ল'ব পাৰিব। এতিয়া মই গ্লুৰ সহায়ত এয়া লগাই ল'লোঁ। মই এপাহত অৰেঞ্জ কালাৰ আৰু এপাহত পাৰ্পল কালাৰ এনেকৈ দিছোঁ। আৰু ওপৰত থকা এই ডটখিনিত এয়া মই 3D কোণ ব্যৱহাৰ কৰিছোঁ।
হোৱাইট, অৰেঞ্জ আৰু ৰাণী পিংক। অৰেঞ্জখিনি মই এনেদৰে দি লৈছোঁ ডটকেইটা, আৰু এইটো লৈছোঁ য়েল্লো কালাৰ। ইয়াত মই য়েল্লো কালাৰ ডট ইউজ কৰিছোঁ। এনেদৰে মই গোটেইখিনি ফিল আপ কৰি লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু এতিয়া মই এই অৰেঞ্জৰ ওপৰত অকণমান গ্লেজটো আহিবৰ বাবে হোৱাইট অকণমান টাচ কৰি দিছোঁ। এয়া চাওক, মই এনেদৰে অকণমান ওপৰত হোৱাইট টাচ কৰি ল'লোঁ। এয়া সম্পূৰ্ণ ফুলকেইপাহ মোৰ এয়া হৈছে, এতিয়াও কাম বাকী আছে, আপোনালোকে চাই যাব। আৰু এয়া মই ছাইডত চাদৰখনৰ লেচ লগাই লৈছোঁ মাল্টি কালাৰত, আৰু ছাইডৰ মই বৰ্ডাৰটো ৰাখিছোঁ এনেদৰে। আৰু গোটেই চাদৰখনৰ আঁচলটো হৈছে এইটো, আৰু গোটেই চাদৰখনৰ গাত মই এনেদৰে 3টা কালাৰত এপাহ ফুল লগাই গৈছোঁ। আৰু ষ্টন মই লৈছোঁ এইটো ফ্লাৱাৰ ষ্টন, এইটো মই অনলাইনৰ পৰাই লৈছিলোঁ। আপোনালোকক লাগিলে লিংক মই শ্বেয়াৰ কৰি দিম। এতিয়া মই ফুলকেইপাহৰ মাজত এটা ষ্টন লগাই যাম। চাওক, মই গ্লুৰ সহায়ত আৰু এনেদৰে লগাই গ'লোঁ। গোটেইখিনি ফুলতেই মই এনেদৰে এটা ষ্টন লগাই গ'লোঁ। আৰু এতিয়া মই চাদৰখনত দহি বাতিবৰ বাবে লৈছোঁ এয়া মাল্টি কালাৰ সূতা, চিফন সূতাটো লৈছোঁ। এয়া চাওক, মই ধুনীয়াকৈ মাল্টি কালাৰত দহি বাতি দিলোঁ। দহি বটাৰ ভিডিঅ' আৰু মই বেলেগকৈ শ্বেয়াৰ নকৰিলোঁ, কাৰণ আগতে মোৰ দহি বটাৰ ভিডিঅ' বহুত শ্বেয়াৰ কৰি থোৱা আছে, তাত গৈ আপোনালোকে চাব পাৰিব। আৰু এতিয়া হৈছে মোৰ সম্পূৰ্ণ কাপোৰযোৰ এইযোৰ। এইটো হৈছে চাদৰখনৰ আঁচলটো, আৰু এয়া মাল্টি কালাৰত দহি বাতিলোঁ। আৰু এইডাল মাল্টি কালাৰ লেচ মই চাৰিওফালে লগাই লৈছোঁ চাদৰখনত। কাপোৰযোৰৰ কালাৰ কম্বিনেশ্যনটো সঁচাকৈ বহুত ধুনীয়া লাগিছিলে। যিসকলে অৰিজিনেলি দেখিছে তেওঁলোকৰ সঁচাকৈ ভাল লাগিছিলে। আপোনালোকে কেনেকুৱা পাইছে আপোনালোকেও জনাব। আচলতে এযোৰ কাপোৰৰ সৌন্দৰ্য কালাৰ কম্বিনেশ্যনৰ ওপৰতেই নিৰ্ভৰ কৰে। কালাৰবিলাক সম্পূৰ্ণকৈ মেচিং হৈ পৰিলে কাপোৰযোৰ এনেই দেখিবলৈ ধুনীয়া হৈ পৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু কাপোৰযোৰ সম্বন্ধীয় কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।